সকলোকে গুড মৰ্ণিং। এয়া আজি আমি আমাৰ খেলপথাৰত উপস্থিত হৈছোঁ। কাইলৈৰ পৰা মানে আমাৰ খেল মহান আৰম্ভ হ'ব। সকলো কামে কামে ব্যস্ত দেই, এয়া কাম লাগি আছে চবে। সদায় দৌৰিবলৈ যায় ফিল্ডত, আজি বেলেগ এটা কামত ব্যস্ত হৈ আছে। কি কামত ব্যস্ত হৈছে কৈ দিয়ক। আজি কাইলৈ যি খেল মহাৰণ আছে আমাৰ পঞ্চায়ত লেভেলত, আমি আছোঁ এতিয়া আমাৰ আখৰিচা খেলপথাৰত পিয়াকটা, আৰু তাত এটা ট্ৰেক বনাই আছোঁ 100 মিটাৰ ট্ৰেক। এটা চূণ লৈ আছোঁ, দেখিছেনে? এটা চূণ দি আছোঁ, আৰু ভণ্টিকেইজনীও আছে আমাৰ লগত। আমি একেলগে মিলা প্ৰীতি কৰি আমি ট্ৰেকটো বনাইছোঁ কাইলৈ, যাতে সৰু উঠি অহা প্ৰজন্মক যাতে আমি ভালকৈ লৈ যাব পাৰোঁ, আৰু এটা ভাল আদৰ্শ দেখুৱাই ভাল নীতি নিয়মৰ মাজেৰে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ। সেইটোৱে চৰকাৰে কৰিছে, আৰু সেইটো কাৰণে আমিও অকণমান সহায় কৰিছোঁ আহি। আৰু সেই আমাক এটা ইউনিটি কৰি বনাই দিছে যে এথলেটিক্সৰ টীম, কাবাডী টীম, ফুটবল টীম, এনেকৈ আমাকো 4জনীয়া টীম এটা বনাই দিছে। আমি সেইকাৰণে অকণমান আহি মেলি চূণ দি কাইলৈ খেলখন খেলাম। আৰু এয়া চিম্পী, অনিমা, আমাৰ দীপালী সকলোৱে মিলিজুলি কৰিছোঁ হা। আৰু তোমালোকে এতিয়া আৰু ভণ্টিকেইজনীয়ে, আৰু লগতে এওঁলোকৰ এটা চেনেল আছে, চেনেলটোৰ নাম কি? চিম্পী দুৱৰা। আৰু তেওঁলোকৰ চেনেলটো চাব আৰু ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব, তাৰপৰা এটা দি যোৱা, সেইটোৱে আমাক লাগে হা, নিজৰ টেলেণ্টৰ পৰা। আৰু লগতে আছাম পুলিচৰ পাছ কৰি আছে, আৰু লগতে প্ৰিপেৰেশ্যন মানে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। ফিজিকেল অলৰেডি হৈ গ'ল, তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ হা। আৰু থেংক ইউ। ছাৰেও ইমান কষ্ট কৰি আছে, আৰু মানে আপোনাৰ ছাৰ যাতে ভালে থাকক। থেংক ইউ। এনেকৈ আমাৰ মানে অকণমান সুবিধা হ'ব। আৰু আহি আছে ইণ্টাৰভিউ আহি আছে, যুঁজ দিবলৈ, আৰু ছাৰক শক্তি দিয়ক ভগৱানে, তাৰে কামনা কৰিছোঁ। থেংক ইউ। এনেকৈ মই বহুত সাহস পাওঁ, উঠি অহা প্ৰজন্মৰ ভণ্টি ভাইটিসকলে বহুতে সাহস দিয়ে, সেইকাৰণে মই এনেকৈ সদায় 20 বছৰ বুলিয়ে তেওঁলোকৰ লগত থাকোঁ, আৰু বন্ধুত্ব হিচাপে থাকোঁ, মিলা প্ৰীতি থাকোঁ, এইটোৱে সদায় বিচাৰোঁ। আৰু তেওঁলোকেও সদায় থাকক, সকলোৱে যেনেকৈ আমি এতিয়া 3জন 4জন আছোঁ, মিলা প্ৰীতি আছে, সদায় থাকক। এইটো সদায় যুঁজ হৈ থাকক, সদায় মনটো ভাল হৈ যাওক, আৰু এটা স্বাস্থ্য ভাল হৈ থাকক, আৰু সকলোৱে আগবাঢ়ি যাওক ভালকৈ নিজৰ সপোনলৈ। থেংক ইউ।